এক্টিভে নাপায় সেইটো নোৱাৰোঁ আজি 3 মাহ ধৰি চাই আছোঁ মই সেইখন গাড়ী লোৱাৰ পৰা ইয়াত আহিবই নাপাওঁ এক্টিভ লৈ যাওঁতে আৰু নাহোঁ আগতে দুটিপ এই মাজতে আজি 3-4 মাৰোঁ দুসপ্তাহ আগতে দুটিপ পাইছিলোঁ এতিয়া নোপোৱা হ'লোঁ আৰু এক্টিভৰ ওপৰত নাপাওঁ অঁ মানুহে নাপাওঁ ক'ত যা বঙালা যা क्या এই মানুহ এজন আহিছে কেইটা হ'ল 3টা হ'ল যা এতিয়া যাব পৰা হৈছ এতিয়া কাৰ লাইন ৰমা কাৰ লাইন না হা কেইটামান হ'ল আইডিয়া আকৌ কেইটা পাবি 3টা হ'লে হ'ব দে 100 টকা এটা মেকআপ কৰিব পাৰিলে হ'ল তাৰপিছত তাত গৈ কি কৰোঁ কৰি থাকিম আৰু ঘটি থাকিম 10 টকা 20 টকা 30 টকা যি পাওঁ আৰু দৌৰা কালৈ কৰি যাওঁ টাউনতে মাৰিবি কোৱা টাউনে মাৰি থাকিম আৰু ৰজা গাঁও অঁ লঠাগুৰি গাড়ী বহুত হৈ গ'ল ন কভাৰ গাড়ী দ্বিতীয় অফিচ সেইফালে ভৰাই থাকিম আৰু কি কৰিম আৰু কেলাহীত মানুহ পোৱা নাযায় অঁ চিভিলৰ মুখত লগালে 1 খোবা গাড়ী লাগি থাকে লাইন হে সেইফালে শনিবাৰ বজাৰ যাবি তাতো নাপাওঁ লাইন হৈ থাকে গাড়ী কেলাহীবিলাকক উঠাবই নিদিয়ে শিৱ মন্দিৰ যাবি তাতো নাপাবি গান্ধী ভৱনত যাবি সেইকেইটাও ৰখি থাকে কেলাহী যোনে 3টা পায় সিয়ে আগতে দলবাৰী তিনিআলিত যে গাড়ী নাছিলে এটা পোৱা যায় এতিয়া সেয়াও তাতো পোৱা নাযায় গাড়ী ধেৰ হৈ গ'ল তাত গাড়ী লাইন লাগিয়ে থাকে আকৌ বেলেগৰ ৰখি থকা জেগাত আকৌ উঠাই আনিবলৈ বেয়া লাগে অঁ গতিকে চিধা চিধি গুচি আহোঁ সেইকাৰণে মোৰ গাতে গৈ তাতে লাহে লাহে মাৰি থাকোঁ যি পাওঁ যি 10-20 টকা হয় আৰু যি 4-500 লৈ পেলাই ধৰ গুচি আহ গুচি আহোঁ আৰু উপায় নাই সেনেকৈ চলিব লাগিব গাড়ী বহুত হৈ গ'ল নহয় আৰু বেলেগ কমো ধৰ আগত কৰা নাছিলে কৰিবও নোৱাৰোঁ এতিয়া ফটকৈ হোৱা নাই এতিয়া কষ্ট কামো কৰিব পৰা নাযায় এতিয়া ৰ'দ বহুত গৰম বহুত ভাগৰো লাগে চেন্নাই কোনোবাও যাব নোৱাৰোঁ বুজা নাই ল'ৰা ছোৱালী আছে পৰিয়াল থকা মানুহ অঁ অলপ বয়স আছোঁ আৰু টাইমটো নিশ্চয় খেতি বাতি লগাইছ নে নাই খেতি বাতি লগাইছ বছৰৰে খাওঁ যেনিবা মই সেইটো কাৰণে চলি আছোঁ আৰু নহ'লে অসুবিধা হ'লে বহুত অসুবিধা আহিছে মানুহ আহিছে নেকি ঐ গামোৰা খাই আহ গামোৰাক লগ লগালে কণী লগাই দিলে ঠিকে আছে এটা আহিছিলে এতিয়া যাক গামোৰাই লৈ গ'ল মই হেৰিত গৈছিলোঁ ৰহা ইণ্টাৰভিউ ল'ম তোৰ মোবাইলত লৈ তই কি কৰিবি